কৈলাশ শৰ্মাৰ ৰচিত উপন্যাস পাঠ পৰশমণি শইকীয়াৰ। দিচৈকাষ, ৰাজহাউলি, লখিমীখাট, সোণাৰী গাঁও, গৰখীয়াদল আদি 10-12খন গাঁৱৰ এই বিশাল অঞ্চলটোত গোলোক বৰুৱা বুলি ক'লে এসময়ত নিচিনা মানুহ নাছিল। সেই গোলোক বৰুৱাৰে আমি 5টা ল'ৰা ছোৱালী। ডাঙৰজন ৰামপ্ৰসাদ, বাইদেউ অম্বিকা, মই হৰিপ্ৰসাদ, ভাই সত্যপ্ৰসাদ আৰু তাৰিণী হ'ল আমাৰ নুমলীয়া ভনী, মাৰ পেটমোচা সন্তান। দেউতাই আমাৰ ল'ৰা তিনিটাক বৰবাপ, মাজুবাপ আৰু সৰু বুলি মাতিছিল। বাইদেউক আইকন আৰু ভনীক আইজনী বুলি ঘৰত মতা নাম দিছিল। আমাৰ দেউতা বৰ পৰিশ্ৰমী আছিল। 15-16 পোৰা খেতিৰ মাটি ভাদৰ সংক্ৰান্তিৰ ভিতৰতেই জহা, বৰা, শালি, লাহি আদি বিধে বিধে ধানৰ কঠীয়া দৰাদৰে ৰুই শেষ কৰিছিল। কাহিলি পুৱাতে উঠি দেউতা খেতিৰ পথাৰলৈ যি ওলাই গৈছিল, বেলি মূৰৰ ওপৰত নুঠালৈকে ঘৰলৈ উভতি নাহিছিল। বিহু মৰা আহঁতৰ তলৰে হওক নাইবা উত্তৰাজানৰ দ মাটিখিনিতেই হওক, কোনডৰা মাটিৰ কাষৰ কাটিবলৈ বাকী আছে, কোনডৰা মাটিত আলি দিবলৈ আছে, এইবিলাক সকলো দেউতাৰ নখ দৰ্পণত আছিল। সৰুৰে পৰা দেউতাই আমাক পৰিশ্ৰম কৰিবলৈ শিকাইছিল। আমাক লিখা পঢ়া শিকোৱাৰ প্ৰতি দেউতাৰ বৰ আগ্ৰহ নাছিল। কথম্পি পাঠশালাটো পাছ কৰি চৰকাৰী পতাখন চাব পাৰিলেই হ'ল। দেউতাৰ মতে পঢ়ি শুনি বাবুগিৰি কৰিলে কিটো হ'ব, সিও গোলামী কৰাহে হ'ল। তাৰ সলনি দুহা হাতেৰে আজৰি খেতি বাতি কৰি ঘৰখন গজগজীয়া কৰাও হ'ল, স্বাধীনভাৱে থকাও হ'ল। কাকো খোচামতি কৰিব নালাগে, কাৰো এষাৰ শুনিবলৈ নাই। সেয়ে দেউতাই আমাক পাঠশালাৰ শিক্ষাৰ বাহিৰে পঢ়াশালীৰ অন্য শিক্ষা ল'বলৈ নিদিলে। বাইদেৱে পাঠশালাৰ শিক্ষা সম্পূৰ্ণ কৰিবলৈ নাপালে। তৃতীয়মান শ্ৰেণী পাওঁতেই 12 বছৰ বয়সত বাইদেউ ডাঙৰ হ'ল। দেউতাই বৌতীক ক'লে, বুজিছ বৰবাপৰ মাক, আইকনক আৰু পঢ়াশালীলৈ পঠাব নালাগে। তাই এতিয়া ৰন্ধা বঢ়া, তাঁত সূতা আদি ঘৰ গৃহস্থালীৰ কাম শিকক। তাইৰ সমান বয়সত তহঁতচোন আহি এখন ঘৰৰ কাম কৰিছিলিহি। বৌতীয়ে দেউতাৰ কথাতে হয়ভৰ দিলে। নিদিলেও উপায় নাই। আইকন বাইদেৱে পঢ়াশালী এৰি বৌতীয়ে লগত অনা তাঁতশালখনৰ যোৰা 150 পকোৱা সূতাৰ চাদৰ জুতি শালৰ পৰা নমাবলৈ পালেহে। দেউতাহঁতে তাইক ভাত মৰাৰ আঁঠু পৰাৰ ঘৰলৈ ধূলে ডগৰে উলিয়াই দিলেই। ককাইদেৱে পাঠশালা পঢ়া শেষ কৰাৰ পাছৰে পৰা ঘৰৰ কামত খেতিপথাৰত দেউতাক লাহদু কৰি দিয়া হ'ল। অৱশ্যে দেউতাই যে খেতি অকলে কৰিছিল এনে নহয়। হালোৱা, গৰখীয়া আদি ঘৰত কাম কৰা মানুহো আছিল। 2খনকৈ ম'হৰ হাল, তদুপৰি মণিপুৰী বলধৰ হাল এখনো আছিল। সাধাৰণতে বলধহালক বাম মাটি আৰু গাড়ী চলোৱা কামতহে লগোৱা হৈছিল। আগতে পঢ়ি থকাৰ সময়ত খেতিৰ ভৰপক দিনত ককাইদেৱে পথাৰলৈ চাহ জলপান নিব লাগিছিল। লগত ময়ো যাওঁ, আইকন বাইদেৱেও যায়। আইকন বাইদেৱে গাত কাপোৰ লোৱাৰ পাছত ককাইদেৱে গিৰিধৰ পণ্ডিতৰ পঢ়াশালী পাছ কৰাৰ পাছত পথাৰলৈ চাহ জলপান কঢ়িওৱাৰ ভাৰ মোৰ ওপৰত পৰিল। দেউতাই ভলুকা বাঁহৰ সৰু কাণমাৰি এচটা চাচি চুৰুকি জুইত সেকি দিছিল। সেই কাণমাৰি চটাতে 5-6টা মানুহলৈ চাহ জলপান কঢ়িয়াই নিওঁ। হাতত ভীমকলে কাঠি লৈ কেতিয়াবা আইজনীও মোৰ লগত যায়। বোকাৰে লুতুৰি পুতুৰি হৈ যেতিয়া ঘৰলৈ উভতি আহোঁ, তেতিয়া চাহ পানী নিয়া জগটোত পুঠি, খলিহা, কাৱৈ, গৰৈ মাছ ভৰাই আনোঁ। পথাৰৰ পৰা আহোঁতে প্ৰায়ে নামলগোৱা দুবাটোৰ পাৰৰ ফুটুকানিৰ আঁৰ লৈ সেই বাহিৰ ফুৰা কামটো কৰি আহোঁ। আইজনীক মানুহ চাবলৈ কৈ কঁকালৰ গামোচাখন খুলি দুবাটোত জুবুৰা এটা মাৰি আহোঁ। নঙলা মুখৰ পৰাই বৌতীক চিঞৰোঁ, বৌতী, মোৰ পঢ়াশালীলৈ যাবৰ হ'ল, ভাত দে। জগটোৱে কাণমাৰি চটাই ৰান্ধনীঘৰৰ নাওৰা পোতাত থৈ মই পুখুৰীলৈ দৌৰ মাৰোঁ। পুখুৰীৰ দলঙত ভৰি হাত ধুই কাপোৰ পিন্ধি আহোঁ মানে বৌতীয়ে মজিয়াত আলুগুটি পোৰা, গৰৈ মাছ পোৰা, কাহুদি, খাৰলি বা ভোৰা মাছ পাতত দিয়া আদিৰে মেলাহী বাতিটোত পঁইতা ভাত এবাতি উলিয়াই মাখি খেদি ৰৈ থাকে। পঁইতা ভাত বাতি কণা মোনাকৈ মুখত ভৰাই কিতাপ ফলি আৰু কলঠহোৰাৰ কঠখন হাতত লৈ পঢ়াশালীলৈ দৌৰ মাৰোঁ। খেতিৰ বতৰত পঢ়াশালীত প্ৰায়ে তুমি চিত্ৰ গাবলৈ নাপাইছিলোঁগৈ। কিন্তু ই সৰুবাপ সত্য সদায় ঠিক সময়ত পঢ়াশালীলৈ গৈছিল। তাকে দেখি গিৰিধৰ পণ্ডিতে কয়, একেখন ঘৰৰে এটাই সময়মতে আহিব পাৰে, তই কিয় নোৱাৰ?
মই বোলো, মহাশয়, পথাৰত চাহ জলপান দি আহোঁতে পলম হয়। ঠিক সময়ত নোযোৱাৰ বাবে কেতিয়াবা গিৰিধৰ পণ্ডিতৰ চেকনিৰ চাট গাত পৰে, কেতিয়াবা নপৰে। পৰিলেও ভাবোঁ দেউতাৰ হালোৱা এচাৰিৰ কোবতকৈ পণ্ডিতৰ শিৰিপনিৰ কোবেই ভাল। আমাৰ গাঁওকেইখনৰ ভিতৰত পাঠশালা এখন আৰু পণ্ডিতো এজনেই। ক শ্ৰেণীত ভুলৰ গুটিৰে মাটিত আখৰ লিখিবলৈ শিকোৱাৰ পৰা খ শ্ৰেণীত যোগ অংক কৰোৱা, প্ৰথম শ্ৰেণীত কলপাতত পাখি কাপেৰে হাতৰ আখৰ লিখোৱা, দ্বিতীয় শ্ৰেণীত সাহিত্য পঢ়িবলৈ দিয়া আৰু তৃতীয় শ্ৰেণীত বস্তুপাঠ শিকোৱা, এই সকলোবিলাক একে সময়তে এজন পণ্ডিতৰ তত্ত্বাৱধানতে হৈছিল। ইটো শ্ৰেণীৰ পৰা সিটো শ্ৰেণীলৈ মাজত বেৰ নাছিল। খেৰ বাঁহৰ দীঘলীয়া ঘৰটোৰ এমূৰে থিয় হ'লে ইটো মূৰলৈ কোনে কি কৰিছে দেখি থাকি। বহিবলৈ বেঞ্চো নাছিল। গণেশৰ টীকাৰ পেটৌ মিস্ত্ৰীয়ে কৰি দিয়া পণ্ডিতৰ চকী টেবুল এযোৰ আছিল। সাধাৰণতে চকী টেবুলযোৰা তৃতীয় শ্ৰেণীত নাইবা প্ৰথম শ্ৰেণীৰ বেৰখনৰ কাষতেই থাকে। তৃতীয় শ্ৰেণীত কিতাপ থ'বলৈ এহাতমান ওখ বাঁহৰ চচালি দুখনমান আছিল। ল'ৰা ছোৱালীবিলাকে ঘৰৰ পৰা কঠ, চটাই, ধৰা আদি লৈ আনিব লাগে। ল'ৰা ছোৱালীও সেইদৰে নাছিল। ক শ্ৰেণীত নাম লগোৱা ২০-২৫টা ল'ৰা ছোৱালী শেষত তৃতীয় শ্ৰেণীত গৈ ৮-১০টাহে ৰয়গৈ। তথাপিতো পঢ়াশালী চলি থাকে। পঢ়াশালীত বহি থাকোঁতেই কেতিয়াবা পণ্ডিতৰ লগৰ উমাই ভকত আহে। তেখেত আহিলে আমি বৰ ভাল পাওঁ। লৰালৰিকৈ আমাৰ কোনোবাটোৰে ধৰাখনকে তেখেতলৈ আগবঢ়াই দিওঁ। উমাই ভকতে পণ্ডিতৰ লগত ধৰ্মৰ ব্যাখ্যা কৰে। মুক্তিত নিস্পৃহ যিটোৰ পৰা আৰম্ভ কৰি ভাবে ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাৱলৈকে উমাই ভকতৰ হেজাৰী ঘোষাখন মুখস্থ। আমি মন দি শুনি থাকোঁ। সেই সময়ছোৱা আমি বৰ ভাল পাওঁ। পণ্ডিতে তেখেতৰ লগত কথা পাতি থাকিলে আমি পঢ়িব নালাগে। ইয়াতকৈ আৰু আনন্দৰ কথা কিবা হ'ব পাৰে? পাছলৈ পঢ়াশালী চাবলৈ সদৰৰ পৰা মাজে সময়ে ওপৰৱালা আহিবলৈ ধৰিলে। তেখেত আহাৰ খবৰ পোৱাৰ লগে লগেই পণ্ডিতে আমাক পঢ়াশালীৰ চাৰিচুক, পিৰালিৰ বনবাট আদি উঘালি পৰিষ্কাৰ কৰোৱাৰ কামত লগায়। গাত আঠখেৰি বন্ধা, নাকৰ সেগুন কোনোদিনে নুগুচা কেইটাক গা পা ধুই কৰাল মাৰি ধৰা আঠখেৰি সেগুনৰ দাগ গুচাই নখ চুলি কাটি নিকা হৈ আহিবলৈ কয়। প্ৰথম শ্ৰেণীৰ পৰা তৃতীয় শ্ৰেণীৰ ল'ৰা ছোৱালীক পাঠ পঢ়ি নেওতা আওৰাই সলসলীয়া হৈ থাকিবলৈ কয়। তৃতীয় শ্ৰেণীত পণ্ডিতে বেছিকৈ জোৰ দিয়ে। কি সোধে ঠিক নাই। যি সোধে ভয় নকৰাকৈ উত্তৰ দিবলৈ কয়। আগতে যদি দ্বিতীয় তৃতীয় শ্ৰেণীৰ ল'ৰাই কিবা এটা অংক বুজা নাই বুলি কয়, পণ্ডিতে ধমক দিয়ে, এই সাধাৰণ অংকটোকে তহঁতৰ মূৰত নোসোমায়, তহঁতি কি পঢ়িবি? আমাৰ দিনত বুজিছহক, অংকৰ অৰ্থই ভাঙিবিনে অংকই কৰিবি, এই বুলি পণ্ডিতে সুৰ লগাই পঢ়ে। ৮০ হাত সৰ্পগোট অতি ভয়ংকৰ, পশিব নোৱাৰে সিটো গৰ্তেৰ ভিতৰ, ৭ দিন ৭ ৰাতি আধ আঙুল বহে, কিমান দিন সৰ্প গৰ্তৰ ভিতৰ। এইবিলাক আছিল আমাৰ দিনৰ অংক, বুজিছহক। ল'ৰাই পণ্ডিতৰ কথা ভেবা লাগি শুনি থাকে। কিন্তু পঢ়াশালীলৈ ওপৰৱালা আহিবৰ সময়ত কোনোবাটোৱে যদি কিবা বুজি পোৱা নাই বুলি ক'লে পণ্ডিতে সলসলীয়াকৈ বুজাই দিয়ে। অসমৰ বেংগল ৰেলপথৰ জংচন আৰু ষ্টেচনবিলাক এবাৰ উজনি এবাৰ নামনিৰ পৰা তৃতীয় শ্ৰেণীৰ ল'ৰাক গিৰিধৰ পণ্ডিতে অকাই পকাই সোধে। নোৱাৰিলে হাতৰ তলুৱা ফাটি তেজ ওলোৱাকৈ সৌকাৰে কোবায়। তদুপৰি কি ক'ত কিয় বিখ্যাত এইবিলাক আছিলেই। ভূগোলৰ এই শ্ৰেণীটোৰ বাবেই মোৰ লগৰ কুশল বিশ্বহঁতে তৃতীয় শ্ৰেণীত পঢ়াশালী এৰিছিল। সাধাৰণতে তৃতীয় শ্ৰেণীত ভূগোলৰ বিষয়টো থাকে। সেইখিনি সময়ত মই প্ৰায়েই পণ্ডিতক কৈ ঘৰলৈ যাওঁ তপত ভাত খাই আহিবৰ বাবে। কিন্তু ই সৰু বাপ সত্য, পঁইতা ভাত খায়েই আহক নাইবা তপত ভাত খায়েই আহক, পঢ়াশালী ছুটি নহয় মানে ঘৰলৈ নাযায়। পণ্ডিতে মোক যাবলৈ দিয়ে। আমাৰ ঘৰৰ পৰা বাওঁফালে ৪-৫টা পদূলি পাৰ হৈয়ে পঢ়াশালীখন। ঘৰৰ পৰা ভাত খাই আহোঁ মানে ভূগোলৰ পাঠ শেষ হয়। বৌতীয়ে মোৰ হাতত গাখীৰে সৰে সমানকৈ দিয়া চাহপানী এবাটি, খোকাবাবু বুলি লিখা আধাখেৰীয়া ৮ ধাতুৰ গিলাচটোত কাঁহৰ বাতিটোৰে ঢাকি দি পঠায়। লগত চুঙাৰ পৰা উলিয়াই অসমীয়া ধপাত এলদাৰে দুখনমান তামোল কলপাতত বান্ধি দিয়ে। পণ্ডিতে বৰ ভাল পায়। সেয়ে দুপৰীয়া ভাত খাবলৈ যোৱাত পণ্ডিতে মোক হকা বাধা নকৰে। এনেকৈ পঢ়াৰ মাজতে ঘৰলৈ যাবলৈ পোৱাত বাকীবোৰ ল'ৰাৰ মোৰ ওপৰত খং।
পণ্ডিতৰ চাহ তামোল যোগোৱা লেমটৌ বুলি সিহঁতে মোক জোকায়। মই ধৈৰ্য ধৰি সকলো শুনি থাকোঁ। মনে মনে ভাবোঁ, মোৰ ওপৰত খং কৰিলে তহঁতৰ কি লাভ হ'ব? কলিজা আছে যদি পণ্ডিতক কৈ তহঁতো নাযাৱ কিয়? পণ্ডিতক সুধিবলৈ তহঁতৰ সাহস থাকিলেহে। কিন্তু মুখ খুলি মই একো নকওঁ। পঢ়াশালীত শ্ৰেণীৰ পৰা বাহিৰলৈ যাব লগা হ'লে প্ৰত্যেক শ্ৰেণীতে এবেগেটমান দীঘল কাঠৰ একোটা পাছ আছিল। সেই পাছটো লৈ ল'ৰা ছোৱালী বাহিৰলৈ যাব লাগে। পাছটো ল'বৰ বাবে কেতিয়াবা হেতাৰ পৰা লাগে। সেই সময়তে পণ্ডিতে সেইকেইটা কোন বুলি খেদা মাৰি আহি টিকাত দুবেটমান দি বাৰান্দাত আঁঠু কঢ়াই থয়। কেতিয়াবা আঁঠু কাঢ়ি থকা ইটোৱে সিটোৰ কাণত ধৰিবলৈ দিয়ে। এনেকৈ পঢ়াশালীত দিন আগবাঢ়িল। কিন্তু তাৰ মাজতে প্ৰথম শ্ৰেণীত এদিন মোৰ মনত কি কুগ্ৰহে লগ ল'লে ক'ব নোৱাৰোঁ। মই নকৰিবলগীয়া কাম এটা কৰিলোঁ। ফলিত লিখিবলৈ আমি বাঁহৰ চুঙিত ফলিগুটি লগাই লওঁ। চুঙি খুৱাই ল'লে লিখিবলৈ ভাল লাগে। সেইদিনা আমাৰ শ্ৰেণীত সাহিত্য পঢ়িবলৈ দি পণ্ডিতে তৃতীয় শ্ৰেণীত অংক বুজাইছিল। প্ৰথমে পণ্ডিতে পাঠটো পঢ়াই অৰ্থটো বুজাই দিয়ে। তাৰপিছত শ্ৰেণীটোৰ প্ৰত্যেকেই এটা এটাকৈ পাঠটো পঢ়িব লাগে। মোৰ কাষত এফালে বহে ৰজা হাউলিৰ বদন, আনফালে টকৰু চুকৰ গুণেশ্বৰ। বদনে পাঠটো পঢ়ি শেষ কৰি বহোঁতেই সি ডাঙৰকৈ চিঞৰ এটা মাৰি দিলে। কি হ'ল বুলি পণ্ডিতে একেকোবে আহি আমাৰ ওচৰ পালেহি। বদনক সুধিছে। সি ভেঁকৈ মুখখন মেলি আছে। পণ্ডিতে মোক সুধিলে, মই কি মাতিম? তেখেতৰ পকা অঙঠাহেন চকু দুটা দেখি মোৰ কঁপনিহে বাঢ়িল। তাৰপিছত পণ্ডিতে গুণেশ্বৰক সুধিলে। সিও প্ৰথমে মুখ খোলা নাছিল, কিন্তু যেতিয়া ধমক দি সুধিলে সি তেতিয়া সৈ কাঢ়ি দিলে। মহাশয়, বদনে পাঠ পঢ়ি বহিবলৈ লওঁতে হৰিয়ে তাৰ ফলিগুটিৰ চুঙিটো উভতাই থিয় কৰি ধৰি আছিল আৰু তাতে ই বদন ঘপকৈ বহি দিলে। গুণেশ্বৰে ক'বলৈহে পালে। পণ্ডিতে মোৰ চুলিকোচাত ধৰি টানি আনি উৰাই ঘূৰাই কোবালে। পিঠিত সেৰা পাতি যোৱা পণ্ডিতৰ হাতৰ শৌকাৰ কোববিলাক মোহাৰি মোহাৰি ভাবিলোঁ, চাহপানী ভাৰ বৈ আনি খুওৱাৰ চুটুকাটো এতিয়াহে পালোঁ। পণ্ডিতৰ আঁৰ হৈ দাঁত মুখ কামুৰি মনতে ক'লোঁ, ৰ বাপেকে, আজিৰ পৰা চাহপানীৰ জুতি লোৱাম। পিছে মনে মনে মোৰ ভয় লাগিল। বোলো কি কাম কৰিলোঁ? মোৰ মনটোত আজি কি উখে খালে? পণ্ডিতে মোক এনেই মৰা নাই, পণ্ডিতৰ মাৰ খালোৱেই। এতিয়া যদি ঘৰত গৈ পণ্ডিতে দেউতাক কয়গৈ, তেতিয়া আৰু নিস্তাৰ নাই। গোহালিৰ ছালত খুচি থোৱা ভলুকা বাঁহৰ হালোৱা এচাৰিৰে পিঠি দৰাদৰ কৰিব। সেইদিনা মোৰ ভাৱ হৈছিল পণ্ডিত নিজে আহি যেন দেউতাক ক'বহি, বুইছা গোলোক, তোমাৰ এই মাজু ল'ৰাটো আনকেইটা ল'ৰা ছোৱালীৰ দৰে নহয়। ইয়াক মই ভাল বুলি ভাবিছিলোঁ, কিন্তু নিবোকা গৰু গোখোৱা জম। ল'ৰাটোক অলপ চকু দিবা। সাত শিয়ালৰ বাগি জনা মাজুক এতিয়াই চম্ভালিব নোৱাৰিলে পাছলৈ নাকি ছিগা মহৰ দৰে হ'ব। পঢ়াশালীৰ পৰা অহাৰ পাছত মোৰ চকু পদূলিৰ মূৰত থাকিল, কিজানিবা পণ্ডিত আহে। পিছে নাহিল। দেউতাই ভাতৰ মজিয়াটো মোক একো এষাৰ নক'লে। তেতিয়া আৰু বুজিবলৈ বাকী নাথাকিল। পণ্ডিতে দেউতাক বাটে পথেও লগ পাই একো কোৱা নাই। মনটো মোৰ মুকলি লাগিল, ফৰকাল লাগিল। মোৰ মনটো এনেকৈ মুকলি হ'ল, ভেটি থোৱা মাটিডৰাৰ পানীহে যেন খোল খাইছে। কল কলকৈ সোঁতটো বৈ গৈছে। সেই সোঁতত দুই এটা চেলেকণা দৰিকণা মাছ জঁপিয়াইছেহে। পুঠি খলিহনাই যেন জাক পাতি সেই সোঁতত গা এৰি দিছে। গিৰিধৰ পণ্ডিতৰ সেইখন পঢ়াশালীতে ককাইদেউ ৰামপ্ৰসাদ পঢ়ি ওলাই আহিল। বৰঘৰ শুৱনি কৰা বাইদেউ অম্বিকা আন এখন ঘৰ শুৱনি কৰিবলৈ ওলাই গ'ল। মই ঠেকা খুন্দা খাই পাঠশালা পাছ কৰি ওলাই আহিলোঁ। তাৰিণীয়ে গিৰিধৰ পণ্ডিতৰ কাষতে আক্ষৰিক জ্ঞানৰ প্ৰথম চকু মেলিলে। আৰু সত্যপ্ৰসাদ? সি তৃতীয় শ্ৰেণীলৈ পাওঁতেই পণ্ডিতে আহি দেউতাক ঘৰতে ক'লেহি, বুইছা গোলোক, মই কথা এটা ভাবিছোঁ। কিবা কথা কোৱাচোন, দেউতাই আগ্ৰহেৰে সুধিলে। এই পঢ়াশালীত আজিলৈকে বহুত ল'ৰা ছোৱালীক পঢ়ুৱালোঁ। একোটা ল'ৰা ছোৱালীক হাতত ধৰি আখৰ লিখাবলৈ শিকাওঁতেই 4-6 মাহ যায়। তথাপি হাত পোন নহয়হে নহয়। তুমি গুণেহে ইমানখিনি কৰিব পাৰিছা। তোমাৰ ঠাইত মই হোৱা হ'লে কেতিয়াবাই পঢ়াশালীৰ দুৱাৰত দাং লগালোহেঁতেন। কথাটো হওঁতে হয়, পিছে মোকো আকৌ তোমাৰ দৰে এখন গৃহস্থালী চম্ভালিবলৈ দিয়া হ'লে বাৰীত গহৰা গজিলহেঁতেন। মুঠতে তুমি যিখিনি কৰিছা ক'তো অকণো খুদ নাই। এনেকৈ কথা আগবাঢ়িল। কথা পাতি থাকোঁতেই একোবত বৌতীয়ে বৰঘৰৰ দুৱাৰমুখৰ পৰাই দেউতাক উদ্দেশ্য কৰি ক'লে, এইফালে আলহীলৈ চাহ এটোপা দিছোঁ। দেউতাই বুজিলে
আলহীক পাকঘৰৰ মজিয়ালৈ মাতিছে। আমি সৰুৰে পৰাই দেখিছোঁ বৌতীয়ে দেউতাৰ লগত মানুহ থাকিলে মুখামুখিকৈ কথা বতৰা নকয়, দূৰৰ পৰা কিবা বেকা বেকিকৈ কথাবোৰ কয়। তামোলৰ চোবাবোৰ নাৰিকলৰ গছজোপাৰ গুৰিত পেলাই আইজনীৰ হাতৰ পৰা লোটাটো লৈ মুখ হাত ধুই পণ্ডিত পাকঘৰৰ মজিয়ালৈ গ'ল। বৌতীয়ে মজিয়াখন ভালকৈ মচি কাচি এৰ দিয়া ধানৰ কোমল চাউল আৰু চাপ দিয়া দৈৰে কাঁহৰ বাটিত জলপান যতনাই দিছে। ওচৰতে লতাফুল অঁকা সৰু লোটাটো, তাৰ ওপৰত পকোৱা সূতাৰ ৰঙা খেল দিয়া গামোচাখন। মুখ ধোৱা পিতলৰ চৰিয়াটো ফুটিল, ৰাং দি ফুটা মাৰিবৰ বাবে ধুই পখালি থোৱাতে আছে। মানুহজনে মানে দেউতাই মন কাণ দিয়া নাই। এতিয়া আলহীৰ আগত চৰিয়াটোৰ অভাৱৰ কথা বুজক, বৌতীয়ে মনতে ভাবিলে। খুলি থোৱা খিৰিকীৰ বাঁহৰ জাপখনেদি আবেলিৰ পোহৰ আহি মজিয়াখনত পৰিছে। পণ্ডিত সোমাই আহি মজিয়াত পাৰি থোৱা পাতি ধৰাখন বাওঁ ভৰিৰ বুঢ়া আঙুলিৰ আগটোৰে লৰাই বহিল। পণ্ডিতৰ এইটো তাহানিৰ চেঙিলীয়া কালৰে অভ্যাস। MV স্কুলত পঢ়ি থাকোঁতেই মাকে গিৰিধৰক কৈছিল, তই য'তে ত'তে একো নাখাবি, অজ্ঞতা খাব লগা হ'লে খোৱাৰ আগতে 3 বাৰ শুঙি লৈহে খাবি। বহাৰ আগতে আসনখন বাওঁ ভৰিৰ বুঢ়া আঙুলিৰে লৰাই বহিবি। কাৰণ MV পঢ়া পুতেক গিৰিধৰলৈ বহুতৰ চকু। হেজাৰ হওক মাকৰ মন। মাকে সেই কুহুম জুগুনীয়াৰ টোপাই বেজৰ পৰা তাবিজ এটা আনি ৰঙা কলা এৱা সূতা পকাই দোল এডালত বান্ধি গিৰিধৰৰ কঁকালত পিন্ধাই কৈছিল, মৰা ঘৰীয়াৰ ঘৰলৈ গ'লে তাবিজটো খুলি থৈ যাবি, বিধুতি হোৱা মানুহৰ ছাঁটোও নগচকিবি, ইত্যাদি ইত্যাদি। এইবিলাক কথা পাতি ধৰাখন লৰাই বহোঁতে হঠাৎ গিৰিধৰ পণ্ডিতৰ মনত পৰিল। পণ্ডিত এতিয়া ল'ৰাই ছোৱালীয়ে এখন সম্পূৰ্ণ গৃহস্থীৰ ঘৰৰ আঢ়ৈকুৰিৰ দেওনা পাৰ হোৱা গৃহস্থ। মাকে সেই তাহানিতে শিকোৱা অভ্যাসটো তেওঁৰ এতিয়াও থাকি গ'ল। তেওঁ মনৰ পৰা এই ভাববিলাক আঁতৰাবৰ বাবে মালভোগ কলটো জলপানত সানি ক'লে, এইটো বৰ ভাল গোটৰ কল, আমাৰ এইফালৰ সঁচ নহয় যেন লাগিছে। তুমি ঠিকেই ধৰিছা, এইটো সেই ভাত মৰাৰ সঁচ। সিবাৰ আইকনৰ ঘৰলৈ যাওঁতে দেখিলোঁ গোহালি ঘৰটোৰ কাষতে প্ৰকাণ্ড কল এথোক লাগি আছে। কল বুলি তোমাক কৈছোঁ, এথোকা কল তুমি মই একেচাবে দাঙিব নোৱাৰোঁ। কলথোকাৰ গোট দেখি ভাল লাগিল। বিয়ৈক ক'লোঁ, কলজোপাৰ চকু এটা হ'লেও দিব। বিয়ৈয়ে বোলে সেইটোনো কি ডাঙৰ কথা, পিছে এতিয়া নিব নালাগে, এইটো কৃষ্ণপক্ষ। আপুনি ৰ'দ ঘাই ঠাই এটুকুৰাত গাত দি থওকগৈ, শুক্লপক্ষ সোমালেই আপোনালৈ পঠাই দিম। সেইমতে যেনিবা বিয়ৈয়ে পুতেকৰ হাতত দি পঠালে। গোবৰ জাবৰ দিয়া গাঁতটোত বহাগমহীয়া পূৰ্ণিমাৰ তিথিত পুলিটো ৰুবলৈহে পালোঁ। একেকোবে বাঢ়ি আহিল। সেইজোপা গছৰে এইথোক প্ৰথম কল পৰিছে। চাহ জলপান খাই উঠি গিৰিধৰ পণ্ডিতে আগফালে আহি বহিল। আইজনী তামোলৰ বটাটো লৈ ওলাই আহিল। দেউতাই পণ্ডিতৰ বাবে কল একাশী ঢেঁকীঘৰৰ পৰা উলিয়াই দিবলৈ আইজনীক ক'লে। আইজনীয়ে বাৰু বুলি কৈ ভিতৰ সোমাল। পণ্ডিতে তামোলখন মুখত ভৰাই বটাটোৰ পৰা পাণখন হাতত লৈ চূণ ধপাতৰ পৰিমাণটো ঠিক কৰি ক'লে, বুজিছা গোলোক, তোমাৰ ইয়ালৈ কিয় আহিছিলোঁ আচল কথাটোকে ইমান সময় কোৱাই নাই। হাতৰ চূণকণ বেৰখনত সানি দেউতাই ক'লে, কোৱাচোন কি বা কথা।